আমাক ন্যায় লাগে। ন্যায় লাগিবই, ন্যায় নহ'লে নহ'বই। অসম চেছ হৈ যাব। ছ'চিয়েল মিডিয়াততো বাদে দিলে দেখোন কেইদিনমান জাষ্টিছ ফৰ জুবিন দা কৈ থাকিলে, কিন্তু এতিয়া দেখোন আকৌ তল পৰি গ'ল মানুহ। মন গ'লে মোৰ কাষলৈ আহিবা এদিন অকলে, এয়া কেৱল জুবিন গাৰ্গৰ গানৰ লিখনিয়ে নহয়, এয়া জুবিন গাৰ্গে নিজৰ অনুৰাগীক কৈ যোৱা এষাৰ কথা। সেই কথা অনুসৰি আজি আমি উপস্থিত আছো জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গৰ মৃত্যু হ'বলৈ প্ৰায় 5 মাহ সম্পূৰ্ণ হ'ল। আজি জুবিন ক্ষেত্ৰৰ পৰিৱেশ কিছু পৃথক। আমি সকলোৱে আশা কৰিছোঁ তেখেতে জাষ্টিছ পোৱাটো, কাৰণ তেখেত আমাৰ মাজত নাই যদিও মানে সকলোৱে ভাবি আছে যে আমাক ন্যায় লাগে। আমি ন্যায় বিচাৰোঁ তেখেতৰ বিষয়ে, কাৰণ তেখেতৰলৈ বহুতে মাত মাতি আছে, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। আশা কৰিছোঁ তেখেতৰ যি সপোন আছিলে বা তেখেতৰ যি ন্যায় পোৱাৰ যি ধৰ্ণা চলি আছে, এতিয়াও বহুতে ন্যায় বিচাৰি আছে, অতি সোনকালে ন্যায় পাব বুলি আশা কৰিছোঁ। অসম চৰকাৰক তাৰে মানে ৰিকুৱেষ্ট কৰিছোঁ যে জুবিনদাৰ ন্যায় লাগে। জুবিন ক্ষেত্ৰতো কেনেকুৱা হোৱাটো বিচাৰে? যেনেকৈ ভূপেন হাজৰিকা কলাক্ষেত্ৰত ইমান ধুনীয়াকৈ বনোৱা হৈছে, তেখেতৰ স্মৃতিবোৰ যেনেকৈ ধুনীয়া সৰুৰ পৰা সৰু বস্তু এটা যিহেতু যেনেকুৱাকৈ সংৰক্ষণ কৰি ৰখা হৈছে, জুবিনদাৰো সকলোবোৰ বস্তু সংৰক্ষণ কৰি ৰখাটো বিচাৰোঁ। লগতে মানে এটা বহুত জাকত জিলিকা হোৱাটো বিচাৰোঁ। আৰু আমাৰ বিশ্বাস যে কৰি আছে, প্ৰবেবলি সেইটোত অকণমান টাইমো লাগে চাগে, কিন্তু আমি বহুত আশাবাদী যে এইটো জাষ্টিছ চিয়'ৰ হি উইল গেট। এই মই আৰু নিউজত কেইদিনমান আগত, এই কেইদিনমান হ'ল, বেছি দিন হোৱা নাই, কিবা সেই লেটাৰ হোৱাৰ কথাটো ওলাইছিলে। এতিয়া চাফ চিকুণ কৰিছে, ভালেই লাগিছে। এইফালে দোকান চোকান উঠাই দি ছাইডত দি দিছে। হেৰৰ বেদনাটো আৰু ক'ব নোৱাৰিম, কেনেকৈ শ্ৰদ্ধা কৰিম তেখেতক, কি বুলি ক'ম। বহুত মনত আশা আছিল, কিন্তু আশা থাকিলেওতো আৰু আশাটো মনতে ৰৈ গ'ল। ভাবিছিলোঁ তেখেতৰ লগত ক'ৰবাত এটা অনুষ্ঠান কৰিব পাৰিলে খুব ভাল লাগিল হয় জীৱনটোত। মনৰ আশা মনতে ৰৈ গ'ল। আৰু মই বেছি দিন হোৱা নাই বাঁহীটো শিকিবৰ কাৰণে। মই যোৱা বছৰ মাত্ৰ শিকিছোঁ। যোৱা বছৰ শিকি কিবা এটা বিশেষ অসুবিধাৰ কাৰণে মই যোৱা বছৰ টাৰ্গেট আছিলে মানে জুবিনদাক লগ কৰাৰ কথা, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই নোৱাৰিলোঁ। তাৰমানে বৰ দুখিত, বহুত দুখিত। সেয়েহে আজি অকণমান আহিছোঁ শ্ৰদ্ধাঞ্জলিত। মই আগত অহা নাই, কিন্তু আজি মই ফাৰ্ষ্ট আহিছোঁ। অসুবিধাও পাওঁ, তথাপি আৰু অসুবিধা থাকেতো, গতিকে আজি অকণ সময় পাইছোঁ। আৰু মই নিজে বনোৱা বাঁহী এটি মই দি গৈছোঁ ইয়াতে। আৰু মোৰ মিছেছেও গামোচা বয়ে, গামোচা এখনো লৈ আহিছোঁ। বাঁহী এটা দিছোঁ, গামোচা এখন দিছোঁ ইয়াতে এটা মনৰ ফূৰ্তিত। ক'ৰ পৰা আহিছে? মই চন্দ্ৰপুৰৰ পৰা আহিছোঁ। মানুহেতো ছ'চিয়েল মিডিয়াততো বাদে দিলে দেখোন কেইদিনমান জাষ্টিছ ফৰ জুবিন দা কৈ থাকিলে, কিন্তু এতিয়া দেখোন আকৌ তল পৰি গ'ল মানুহ। ন্যায়টো লাগিবই, ন্যায় লাগিবই, ন্যায় নহ'লে নহ'বই। অসম চেছ হৈ যাব। এতিয়া দীঘলীয়া প্ৰচিডৰ মানে চৰকাৰখনে কৰি আছে, এইটো আমিতো জনসাধাৰণে একো কৰিব নোৱাৰোঁ। কিবা এটা মাত মাতি দিম, ক'ৰবাত সোমাই দিব, ঝামেলা থাকেতো। সেইটো কাৰণে এতিয়া আমি ক'ব নোৱাৰোঁ। তাৰমানে ন্যায় প্ৰক্ৰিয়াটো আমাৰ সিমান আইন কানুন ভালদৰে নাজানো। জানিলে অকণমান ক'ব পাৰিলোঁ হয় দুই এষাৰ বেলেগকৈ, কিন্তু নাজানো। কিন্তু যিবিলাক দেখি আছোঁ, তাৰমানে দীঘলীয়া প্ৰচিডৰটো চৰকাৰে কৰিছে। বিশ্বৰ বোলে 4 নম্বৰ মানে জনসমাগমে আগবঢ়া এজন ব্যক্তি আমাৰ মাজত হেৰাই গৈছে। যদিও মাইকেল জেকচন ফাৰ্ষ্ট ব্যক্তি, কিন্তু মাইকেল জেকচনৰ কিছুমান হেৰি নাছিল। তেখেতে সৰু সুৰা মানুহৰ লগত হেণ্ডছেক মিলা নাছিল, কিন্তু জুবিন দাই দেখিছে সৰু সুৰা মানুহৰ লগতো একেলগে খানা খায়, হাত মিলাই। কিন্তু মাইকেল জেকচনৰ কাগজ পিন্ধি পেলাই একদম পূৰা চেক কৰি পেলাই কৰিছিল, খানা খাওঁতে টেষ্ট কৰাই কৰিছিল। সেই হিচাপতো আমি জুবিন দা বেছি ডাঙৰ মই ক'ব লাগে। জয় জুবিন দা।